monkey. M for কি? Monkey. Monkey বানান কোনে পাৰিবা? কোনে পাৰিবা? Quick কোৱা, কোৱা. M-O-N. E. Good. আকৌ এবাৰ কোৱা. M. Good. হাতলে দিয়া. পাইছে? তাৰপিছত আহিলে কি এইটো? Zebra. Zebra বানান কোনে পাৰিবা? পটককে চাই লোৱা. D নহয় B. Z হয়. E নহয় A. আকৌ এবাৰ কোৱা. Good. হা ধুনীয়া আছে বহাহি. বহা থোৱা. Zebra. Peacock. P-E-A-C-O-C-K. Peacock mana? Moisa. Jackfruit. J-A-C-K-F-R-U-I-T. Jackfruit. Jackfruit mana? তুমি কোৱা. কথা এটো নিজে বুজিব পাৰিবি. Grapes. G-R-A-P-E-S. Grapes. Mana anggur. Apple. A-P-L-E. Good. Apple mana? Pear. M-O-N-K-E-Y. Monkey. Monkey mana bandor. B-A-S-A-S-A. Banana. W-A-T-E-R-E-L-O-N. Watermelon mana আছে তৰমুজ. এতিয়া চোৱা তোমালোকক মই হেনাহৰি কি শিকালো ফলৰ নাম ফলৰ কি বুলি কয় ফলৰ ইংৰাজীত কি বুলি কয় fruits হয়নে চৰাই ইংৰাজীত কি বুলি কয় birds আৰু জন্তুবিলাকৰ ইংৰাজীত কি বুলি কয় animal হয়নে না এতিয়া আমি এনিমেলৰ নাম শিকিলো fruitsৰ নাম শিকিলো birdsৰ নাম শিকিলো days শিকিলো কেইটা দিন এসপ্তাহত কেইদিন 7 দিন এটা উইক বুলি কয় হা সপ্তাহটো কি বুলি কয় ইংৰাজীত উইক বুলি কয় এটা উইকত কিমান দিন থাকে 7 days কি কোৱেশ্চন Sunday Monday Tuesday Wednesday Thursday Friday Saturday good এতিয়া তোমালোকক মই কি শিকালো ফলৰ নাম শিকালো কি বুলি কয় ইংৰাজীত fruits so এতিয়া কোৱাচোন B এটো কি লিখিছা B for কি বাৰু এটো সবে ভালকে কোৱা banana good তাৰপিছত কবা এটো কি Jack for কি বাৰু zebra তাৰপিছত এটো কি লিখিছা M for monkey মানে কি বান্দৰ good তাৰপিছত কোৱা L for good পাইছা lion মানে কি সিংহ তাৰপিছত J for কি হ'ব কোনে কৈছা জেকফ্ৰুট বুলি থিয় হোৱা কোৱা কোনে কৈছা তুমি এফালে দেখাই দিয়া কোনে ক'লে কি হ'ব বাৰু এটো কি কোৱা জেকফ্ৰুট মানে কি বাৰু ভাল G for কি হ'ব বাৰু G for fruits নাম কোৱা fruits নাম কোৱা guava হ'ব good guava হ'ব আৰু grapes কোনে কৈছিলে ভিনাৰিকা উঠা grapes মানে কি বাৰু আঙুৰ তাৰপিছতে এটো কি এটো কি বুলি আছে ওৱান আৰু ইফালে কি আছে পিকক মানে কি ময়ূৰ চৰাই তাৰপিছত P for কি হ'ব বাৰু চৰাই নহবা পেৰট কোনে ক'লা সবে কৈছিলা ন পেৰট মানে কি তাৰপিছতে ক'বা A for কি বাৰু আপেল W watermelon তাৰপিছত U কোৱা উগলি F কোৱা মানে কি বাৰু শিয়াল আৰু E for elephant বহা এতিয়া শুনা এতিয়া সবকে পঢ়াই দিলো এইকেইটা এতিয়া মই সবকে এটা দিম আৰু সবে M-O-N-K-E-Y
বহা কোৱা গুড পঢ়া কি হয় তো ৱাটাৰ অঁ তুমি পঢ়া কি হয় এইটো অঁ এপল মানে কি উঠি পেলাই কোৱা আৰু গ্ৰেপছ মানে গুড চুম্পি হেৰি কোৱা বাৰ্বি কোৱা জেকফ্ৰুট মানে কি কৈ দিয়া গুড কোৱা গুড পিকক মানে গুড কোৱা পেৰট মানে কি গুড পঢ়া ভুল হৈছে শুদ্ধকে কোৱা ভুল